নমস্কাৰ, এক গুৰুত্বপূৰ্ণ খবৰ লৈ পুনৰবাৰ ষ্টুডিঅ'ত মই চন্দন। সামাজিক মাধ্যম ফেচবুকত আমচুৰ বিৰুদ্ধে অপপ্ৰচাৰৰ অভিযোগ। ফেচবুকত অপপ্ৰচাৰ চলোৱা মহম্মদ নুৰুল নামৰ যুৱকজনৰ বিৰুদ্ধে জুৰিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে আমচুৰ বিষয়সকলে। এইবাৰ সামাজিক মাধ্যম ফেচবুকত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ বিৰুদ্ধে অপপ্ৰচাৰৰ অভিযোগ উত্থাপিত হৈছে। জানিব পৰা মতে জুৰিয়াৰ মাহেৰীপাৰ গাঁৱৰ আব্দুল মান্নান নামৰ লোকজনৰ ঘৰত নিজৰ মাজতে ঘৰুৱা কথাক লৈ তৰ্ক বিতৰ্ক হোৱাত মাহেৰীপাৰ গাঁও পঞ্চায়তৰ সভাপতি মোজামিল হক আনচাৰী আৰু আমচুৰ নগাঁও জিলা সমিতিৰ সহ সম্পাদক ফাৰুক আব্দুল্লাই দুয়োপক্ষকে আলোচনাৰ মাধ্যমত মীমাংসা কৰিলে। এজাহাৰত উল্লেখ কৰা মতে উক্ত ঘটনাৰ আলম লৈ কোনো ব্যক্তিয়ে আব্দুল মান্নানৰ 14 বছৰীয়া কন্যাক ধৰ্ষিত হৈছে বুলি মিছামিছিকৈ বিভিন্ন ধৰণৰ অডিঅ' প্ৰস্তুত কৰি পঞ্চায়ত সভাপতি মোজাম্মিল হক আনচাৰী আৰু আমচুৰ নগাঁও জিলা সমিতিৰ সহ সম্পাদক ফাৰুক আব্দুল্লাৰ ফটো অডিঅ'ত সংলগ্ন কৰি মহম্মদ নুৰুল নামৰ ফেচবুক একাউণ্টৰ যোগেদি সামাজিক মাধ্যমত আপলোড কৰে। ঘটনা সন্দৰ্ভত আব্দুল মান্নানৰ পৰিয়ালে মহম্মদ নুৰুল নামৰ যুৱকজনৰ বিৰুদ্ধে জুৰিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। সামাজিক মাধ্যম ফেচবুকত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাই আমচুক জনসমাজত হেয় প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰা যুৱকজনৰ বিৰুদ্ধে আৰক্ষীয়ে উচিত তদন্ত আৰু বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নগাঁও জিলা আমচুৰ ফালৰ পৰা আহ্বান জনাইছে। মানে ঘটনা বাড়িত মানে বেতনে যে বাচ্চাটার মারছিন কারণে বেতনে কাজে লেগিয়া খুব মানে বাড়িত হাল্লা হয়েছে। হাল্লা হওয়ার পরে আমরাও আইসি এরা দিয়ে এরকম মানে মারপিটের ব্যবস্থা বেতনে তার কয়জনে ডাক দিলাম যে আমলার এই মানুষে হাই কার্য হয়েছে, তোমরা এটা মীমাংসাটা করে দিতে দেবো না তো বড় কার্য হয়ে যাবে। তারা রাজ কয়েছে না এরা মানে মীমাংসাটা আমাদের করে দিতে গেছে, করে দিতে হেরা নাই হেরা অন্য ভাই বেলেগ মানুষ আইসে যায় হেরা কি ভাই এরা ইয়ের মধ্যে মোবাইলের মধ্যে মিশা ইনজাম দিয়ে এরা আমার বেডের বদনাম ফেলাই দিয়েছে, আমার বেডের বলে ল্যাব করছে এরা, কিন্তু এটা মিশা সাক্ষী। কখন কি হয়েছে? আঙ্গাল মানে ঘটনা বাড়িত মানে বেতনে যে বাচ্চাটার মারছিন কারণে বেতনে কাজে লেগিয়া নগাঁও জিলাৰ এই খবৰটো জনাই ষ্টুডিঅ'ৰ পৰা মই চন্দনে বিদায় লৈছো। প্ৰতিটো মুহূৰ্তৰ বাতৰিৰ বাবে চাই থাকিব একমাত্ৰ PI নিউজ, ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে। ধন্যবাদ।